हेलो गाइस की खबर ভাল নে আপোনালোকৰ আশা কৰো সকলোৰে খবৰ ভালে মোৰ কিন্তু খবৰ একেবাৰে বেয়া কাৰণ দাঁতৰ বিষত মোৰ অৱস্থা বহুত বেয়া হৈছে আৰু এই ভিডিঅ' দিব পৰা নাই আপোনালোকক আৰু আজি এবিচি এটা ৰেচিপি শেয়াৰ কৰিম বুলি আজি ৰাতিৰ সাজটো মই এনেদৰে বনাম আৰু এই আপোনালোকৰ লগত শেয়াৰ কৰিম বুলি ভাবিলো ইয়া দেখিছেনে ইয়া মসুৰ দালি হয় মসুৰ দালি মই ভিজাই থৈছো কিছু সময় ভিজাই থৈ দিম আৰু ইয়া মূলা লৈছো 4টা আৰু 2টা আলু আছে আৰু এইখিনি মই সৰু সৰুকৈ কাটি লম কাটি লোৱাৰ পিছত কেৰাহীত বহাম গতিকে কি কৰো কি নকৰো সকলোখিনি আপোনালোকে দেখা পাব ভিডিঅটো স্কিপ নকৰাকৈ ধুনীয়াকৈ শেষলৈকে চাই যাব আৰু ভাল লাগিলে লাইক কমেন্ট আৰু সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব তেতিয়ালে বলক ভিডিঅটো ষ্টাৰ্টিং কৰি দিছো বলক এতিয়া পাকঘৰলৈ গৈ আছো মূলা আৰু আলুখিনি মই এতিয়া ধুনীয়াকৈ সৰু সৰু পিচ কৰি কাটি লৈছো কাৰণ এটো সিজিবও লাগিব কাৰণ ডাঙৰ ডাঙৰকৈ দিলেটো নিখিজে সেইকাৰণে মই সৰু সৰুকৈ কাটি লৈছো আৰু এতিয়া কেৰাহীখন পাতি দিছো কেৰাহীখনত অৱশ্যে তেল আগৰে আছিল কাৰণ মই এটো কেপচিকামো ভাজি লৈছিলো আৰু এতিয়া তেলত পিয়াজ দিলো দি পেলাই মূলা আৰু আলুখিনি ধুনীয়াকৈ ভাজি লম আৰু ধুনীয়াকৈ ভাজি লোৱা হৈ গ'ল ইয়াতে নিমখ হালধি অলপ দি ললো লোৱাৰ পিছত ধুনীয়াকৈ অকমান টাইম দি দিছো সিজিবলৈ আৰু সিজি যোৱাত মই ইয়াতে মসুৰ দালিখিনি ভিজাই থোৱা মসুৰ দালিখিনি ঢালি দিলো সিজিবলৈ এইখিনি একেলগে মিক্স কৰি লম মিক্স কৰি পেলাই ইয়াতে অলপ পানী দিম দিনে যাতে দালিখিনি গলি যায় তাৰ কাৰণে আৰু অলৰেডি আলু আৰু মূলাখিনি ধুনীয়াকৈ সিজি গৈছে আৰু ইয়া দেখিছেনে কালাৰটো ইমান ধুনীয়া হৈছে আৰু ধুনীয়াকৈ মানে কি মূলাটো সিদ্ধ হৈ গৈছে আসলতে মূলা ভাজি খালে মই ইমান এটা ভাল নাপাওঁ সেইকাৰণে ভাবিলো আজি এনেদৰে বনাই চাও কেনেকুৱা বা লাগে ফাৰ্ষ্ট টাইম বনাইছো ভাল হয়নে বেয়া হয় নাজানো বাৰু এইখিনি এতিয়া মই ধুনীয়াকৈ ভাজি পেলাই থৈ দিলো অকমান টাইম আৰু এতিয়া মই আদা নহৰুখিনি পিচি লম কাৰণ আগতে মই আদা নহৰুখিনি পিচি পেলাই নিদিলো আৰু এতিয়া পিচি লোৱা হোৱাৰ পাছত মই ধুনীয়াকৈ আদা নহৰুখিনি দি দিছো দি পেলাই ধুনীয়াকৈ আদা নহৰুখিনি একেলগে মিক্সিত মাৰি পেলাই মই ধুনীয়াকৈ দি দিলো আচলতে জলকীয়া এতিয়া দিয়া নাই কাৰণ লৰাই যিহেতুকে জলকীয়া নাখায় অকণমান দেৰিকৈ দি দিম তাৰ কাৰণে ৰাখি থ'ব লাগিব জ্বলা নিদিয়াকৈ আৰু ইয়াত ধুনীয়াকৈ আদা নহৰুখিনি দি পেলাই ধুনীয়াকৈ লৰাই দিছো আৰু এতিয়া দেখিছেনে এইখিনি ধুনীয়াকৈ মিক্স কৰি দিয়া হ'ল আদা নহৰু পেষ্টৰ সৈতে আৰু ইয়াত এতিয়া জিৰা আৰু চিকেন মছলা জিৰা আৰু ধনিয়াখিনি এড কৰি ল'ম আৰু জিৰা ধনিয়াখিনি এড কৰাৰ পাছতে ইয়াতে মই কুহুমীয়া গৰম পানী দি দিম যাতে দালিখিনি ধুনীয়াকৈ গলি যায় আৰু পানীখিনি দিয়াৰ পাছত দালিখিনি যেতিয়া গলি গ'ল তাৰ পিছৰ কালাৰটো চাওকচোন ইমান ধুনীয়া হৈছে আৰু এতিয়া অকমান বেছিকৈ পানী দি দিম কাৰণ এইখিনি আজি নিৰামিষ হিচাপে বনাই লৈছো আৰু এয়া পানীখিনি দিয়াৰ পিছত ইমান ধুনীয়াকৈ উতলিছে আৰু চাওকচোন ইমান ধুনীয়া লাগিছে আৰু খাই পেলাই বহুত টেষ্টি লাগিছে কিন্তু আৰু ধুনীয়া হৈছে কালাৰ ধুনীয়া আৰু এইফালে নমাবৰ সময়ত দি দিলো অকমান চাহি গৰম মছলা কাৰণ চাহি গৰম মছলাটো দিয়াৰ পিছত খাবলৈ বহুত টেষ্টি লগা হয় সেই মই লাষ্ট টাইমত দি দিলো চাহি গৰম মছলা আৰু দি পেলাই এতিয়া মই আঞ্জাখিনি নমাই থম আপোনালোকে বাৰু মূলা আৰু দালিৰে এনেদৰে কেতিয়াবা বনাই খাইছেনে যদিহে খাই পোৱা নাই এবাৰ প্লিজ বনাই খাবচোন বহুত টেষ্টি হয় খাবলৈ আৰু এইফালে লৰাই দেখিছেনে চকু মুজি মুজি এক্টিং কৰি খাদ্য খাই আছে সি বোলে পিঠা খাই মই তাকে পিঠা বনাই দিলো আৰু এই কাঁহীত চামুচেৰে কুবাই ভেকচন দি খাই আছে এইফালে গ্লাছত মই আছো দে ইগনোৰ কৰিব বাৰু বেকগ্ৰাউণ্ডটো আৰু তাৰ দৃশ্যটো দেখুৱাবলৈ অকমান কেপচাৰ কৰি ললো এই তাক দেখিছে ইমান এক্টিং কৰিব পৰা হৈছে আচৰিত খুব ফুৰ্তি তাৰ এইবিলাক কৰি